নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোত আপোনালোকক। আজি মই কচু শাকৰ যিটো আমাৰ থলুৱা অসমীয়া কচু শাক তাৰ এটা ভাজি বনাবলৈ লৈছোঁ। তাৰ কাৰণে লাগিব 5-6টামান জলকীয়া আৰু নহৰু আৰু পিঁয়াজ আৰু এমুঠি কচু শাক। ইয়াৰ পাছত আমি কেৰাহী গৰম কৰি থোৱা যায়। ইয়াত 5-6 টেবুল স্পুন মাষ্টাৰ্ড অইল লাগিব। তেলখিনি মই কেৰাহীটো আগতীয়াকৈ দি থৈছিলোঁ। তেলখিনি এতিয়া গৰম হৈছে। সময়ৰ লগে লগে ইয়াত পিঁয়াজখিনি দি দিব লাগিব। পিঁয়াজখিনি দি দিব লাগে। আৰু তাৰপিছত যিখিনি সকলো গুচাই থোৱা নহৰু আছে, নহৰু দি দিব লাগে। নহৰু পিঁয়াজ দি পেলাই ভাজি লৈছোঁ ভালদৰে। কেৰাহী গৰম কৰি থোৱা আছে এতিয়া। ভালদৰে পিঁয়াজখিনি এতিয়া হৈ গৈছে, পিঁয়াজ আৰু নহৰুখিনি। ইয়াত লাহেকৈ কাটি থোৱা কচুখিনি দিব লাগে। কচুখিনি এমুঠি কচু হ'লে হয়। আৰু কচুখিনি দিয়াৰ পিছত অলপ লৰাই দিব লাগে। ধুনীয়াকৈ মিক্স আপ কৰি তেতিয়াহ'লে পিঁয়াজখিনি সৈতে তাৰপিছত আধা চামুচ হালধি আৰু জোখ অনুসৰি নিমখ আৰু জলকীয়া 7টামান দিছোঁ। জলকীয়া হয়। ধুনীয়াকৈ মিক্স আপ কৰিব লাগে। কচুখিনি ধুনীয়াকৈ মিক্স আপ কৰি 4-5 মিনিটৰ কাৰণে যিটো ঢাকনি হয় ঢাকি দিব লাগে। ধুনীয়াকৈ মছলাখিনি মিক্স কৰি হালধি আৰু নিমখখিনি মিক্স কৰি এইখিনি ধুনীয়া কালাৰ আহিছে। ইয়াত আমি 5-10 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি দিওঁ। 5-10 মিনিটমানৰ কাৰণে ঢাকি দিয়া যে হৈছিলে, সেইটো মই এতিয়া চাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া কালাৰ আহিছে। টেক্সচাৰটো বহুত ধুনীয়া আহিছে। কোনোবাই যদি বেছিকৈ অকণমান কচুৰ জোল খাওঁ বুলি কয় তেতিয়া পানী দিব পাৰে। মই ইমান জোল নকৰোঁ, জোল ভাজা টাইপৰ কৰিম, জোলটো ইমান নকৰোঁ। গ্ৰেভি টাইপৰ থিকনেছ গ্ৰেভি টাইপৰ হওক। চোন কি ধুনীয়া কালাৰ আহিছে। হয়নে বাৰু? ধুনীয়া।
ইয়াত পানী আপোনাৰ যদি শুকান মানৰ গ্ৰেভি কৰি বা যেনেকৈ চব্জি কৰি খাওঁ বুলি কয় তেতিয়া ইয়াতে পানী দিব দৰকাৰ নাই। তাৰ পৰা নিজে নিজে যিখিনি পানী লাগে নিজে নিজে ওলাই আৰু জলকীয়াটো অলপ বেছিকৈ খালে বেছিকৈ ওলাই ভাঙি দিব পাৰে। এতিয়া নিমখটো জোখ অনুপাতে দি বহুত চিম্পুল হয়। আজি চিম্পুলেই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে ভিডিঅ'টো যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন চেনেল হয়, মই এনেকুৱা আগলৈকে ধৰণৰ মোৰ চেনেলটোত নানা ধৰণৰ ব্লগছ ভিডিঅ' আৰু এনেকুৱা ফুড ভিডিঅ' থাকিব। মই আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম সকলোৱে। তো এতিয়াতো আমি আকৌ 3-4 মিনিটমানৰ কাৰণে ঢাকি দিম, তাৰ পৰা ৰেডি হৈ যাব আৰু। তো 3-4 মিনিটৰ কাৰণে এইটো লাষ্ট যিটো টাইমিং দিয়া হৈছিলে বা কোৱা হৈছিলে সেইটো হৈ গ'ল অলৰেডি। অভাৰ কুক হ'লে বেছিকৈ কেৰাহীত লাগি যাব, লাগি গ'লে ইমান এটা মানে দেৱা অলপ গোন্ধাব পাৰে। গতিকে এইটো অভাৰ সকলো দিব নালাগে। লগা নাই এতিয়ালৈকে, এই চব কেৰাহীত লগা নাই, সেইটো চব লগা নাই। কেৰাহীত লাগি গ'লে কিন্তু ইমান দেৱা ভাৱ এটা হ'ব পাৰে। তো সেইবিলাক নাই হোৱা বাৰু, ধুনীয়া হৈছে। চব তলটো চব কেৰাহী তলটো চব নাই লগা। তো সেইটো ৰেডি হৈ গৈছে আৰু চব্জিটো এইটো ৰেডি হৈ গৈছে। বহুত চিম্পুল হয়। এনেকুৱা ধৰণৰ অসমীয়া খানা হওক বা বেলেগ ধৰণৰ বেলেগ কুইজিনেই হওক, বেলেগ ৰাইজৰ বেলেগ ডিছেই হওক, মই এনেকৈ ধৰণে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভাল পালে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। মই অলৰেডি এবাৰ আগতে কৈ গ'লোঁ, আকৌ এবাৰ ক'লোঁ। তো হৈ গ'ল ৰেডি। এতিয়া আমি খানা মানে এইটো ৰেডি টু চাৰ্ভ, মানে হৈ গ'ল, খাব পৰাকৈ ৰেডি হৈ গ'ল, হৈ গ'ল ৰেডি। গতিকে এইটো আমি ফ্লেম বন্ধ কৰি দিলোঁ। এতিয়া বন্ধ কৰি আমি আকৌ লিডটো তাতে লগাই দিলোঁ, হৈ গ'ল ৰেডি।